হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আজি আকৌ অন্য এটি মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া ৰাতিপুৱাই শুই উঠি কাম দুটামান কৰি মুখা চুখা ধুই দৈ খাবলৈ লৈছোঁ। শুই উঠিয়ে বাৰু খোৱা নাই দেই, গৰম পানী চানী খাই লৈছোঁ। মানে ব্ৰেকফাষ্টত অকণমান দৈ আৰু ক্ৰীম লৈছোঁ। এনেকৈ কোনে কোনে খাই ভাল পায় বাৰু? মই বহুত সৰুৰ পৰা এনেকৈ খাই ভাল পাওঁ। মিঠা দৈত একদম আমুল ক্ৰীমটো দি তো এনেকৈ খাই পেলাই কাম চামবোৰ কৰিলোঁ, যিহেতু আজি কলেজো নাই। তাৰপিছত আকৌ এইফালে লাঞ্চৰ কাৰণে চিকেন বনাইছোঁ। পানীখিনি অকণমান শুকুৱাই দিম, অকণমান চব্জি টাইপৰ বনাম। এয়া দেখিছেই ন, এনেকৈ শুকানকৈ বনাম। শুকানকৈ খাই ভাল লাগে জোলতকৈ বেছি মাংস। আপোনালোকে জোল খাই ভাল পায়নে এনেকৈ শুকানকৈ খাই ভাল পায় জনাবচোন। মই এইফালে আলুটো ভাঙি চাইছোঁ সিজিলে নে, একদম ধুনীয়াকৈ সিজিছে। তাৰপিছত এইফালে এতিয়া লাঞ্চটো কৰি লৈছোঁ। এক বাতি এনেকৈ লৈ লৈছোঁ এইফালে দাইল আৰু এইখিনি শুকান মাংস যে বনাইছিলোঁ, সেয়া তো আজিৰ কাৰণে আহিছোঁ দেই, বাই বাই।